Hey guys, welcome back to my channel ST নলবাৰী মানে যেটা বেলেগ ভিডিঅ আপোনালোক মানে মই লৈ আহিছোঁ মানে আজি মানে ভিডিঅ'টো হ'বলৈ আছে গাঁৱৰ ওপৰত মানে গাঁও মানে যেহেতু আমি গাঁৱলীয়া মানে যদি গাঁৱৰ বস্তু মানে দেখাও কি গাঁৱলীয়া আৰু তো আজি আপোনালোক মানে গাঁৱৰ বস্তু দেখাম মানে আজি বেৰ দেখাম বেৰ মানে বস্তি আপোনালোকৰ দিন মানে বস্তুটো কি বুলি কয় ক'বচোন মানে এই যে শাক পাচলি যি ৰয়ে সেইটো কি বুলি কয় ক'বচোন মানে এতিয়া মই চাওঁ আমাৰ বস্তিত তো চলো এতিয়া আমাৰ বস্তিটো চাওঁ মোৰ পিছত এইটো হৈছে আমাৰ বস্তি তোমাক মই বস্তিৰ ভিতৰত যাই দেখুৱাই আছোঁ আমাৰ বস্তি মই দৰ্জাখন খুলিব লাগিব আৰু সোমাই গ'লে কি দেখা পাম কবি চবফালে কবি আছে কবি এইফালে চব কবি দিয়া আছে এইটো কবি এইটো চব কবি আছে কবি আৰু এইবোৰ ৰুইছোঁ কেনেকৈ জানেনে এইবোৰ ৰোৱা মানে আপোনালোকে জানিব আপোনালোকে ৪৫ দিন আগলৈ গুচি যাব লাগিব তো এই হ'ল আমাৰ ৪৫ দিন আগৰে ভিডিঅ' ৪৫ দিন আগত ফাৰ্ষ্ট মানে বেৰত এনেকৈ ট্ৰেক্টৰ দি হাল মাৰি লোৱা হৈছে মানে যিহেতু মাটিটো মানে সেই খান্দা যাব লাগিব সেইকাৰণে প্ৰথম ট্ৰেক্টৰ দি হাল মাৰি লোৱা হৈছে আৰু ইফালে জাবাৰ হৈ আছে চব যিটো কামত ব্যস্ত হৈছে ইফালে চব জাবাৰ হৈ আছে আৰু চব শুই আছে তাত জাবাৰ হোৱাৰ পিছত ইয়াৰ ওপৰত দিয়া হ'ব মানে আলু চালু যোনে যি ৰুৱে সেইটো এনেকৈ জাবাৰ হৈ আছে আৰু ইফালে আৰু এজনে কাম কৰি আছে আমাৰ বস্তিত মানে কোদাল ঘাই মানে পোন চাফা কৰি আছে তো চাই কওক মানে আহিছে মানে গাঁৱলীয়া জীৱন পাগলা দিয়ার পারে ও পাগলা দিয়ার পারে ভক্তির জোয়ার উঠে গুপি খবর নাচে প্রভু কৃষ্ণর বংশী বাজে আৰু ৪৫ দিন আগতে সেনেকৈ কাম কৰাৰ পিছত এনেকৈ মানে আলু চব গাজি গ'ল আলু কবিটো চাই লওক এইফালে আছে আলু আৰু এইফালে আছে কবি এইফালে আলু কবি আলুৰ ওপৰত মেটকা দিছে মেটকা ইফালে আছে ৰাঙালাও আছে আৰু ইফালে দি আছে শাক চাক দিয়া আছে বৰ্তমান গাজা নাই গাজিবৰ হোৱা নাই পিছত গাজিব ইফালে আলু ইফালে আলু আছে আৰু মানে কৈছোঁ না গাঁৱলীয়া জীৱন ইজ বেষ্ট মানে গাঁৱৰ জীৱনে মানে ভাল দিয়ক চহৰতকৈ ইফালে শাক চাক চব আছে ইফালে মূলা চোলা চব মানে কৈছোঁ না আৰু গাঁৱত কথাই টেনশ্যনে নাই পিকনিকো খাব পাৰি ইয়াত পিকনিক মানে ধুনীয়া জেগা পূৰা নেচাৰ
আৰু এইটো হৈছে উইৰ ঠাপ আজি মানে আমাৰ ইয়াত মানে আমাৰ বেৰত মানে ক'ভিড মানে পানী দিছে পানী যিটো পানী লাগিবই নহ'লে কেনেকৈ ডাঙৰ হ'ব সেনেকৈ পানী দি আছে ইয়াত পানী অৱশ্যে আলুত পানী দিব নালাগে ইয়াত মানে কবিতে লাগে পানী দিব কবিত এই ক'বলৈ গ'লে অসমৰ গাঁৱৰে যোনমান গাঁও থাকে সেই ছুইজাৰলেণ্ডক কি ধুনীয়া ধুনীয়া ঠাই অসমৰ গাঁৱত তো এই হৈছে আমাৰ অসমৰ ছুইজাৰলেণ্ড চাই লওক